সমগ্ৰ বিশ্বতে এতিয়া কৰোণাতংক। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 21 দিন লকডাউন দিয়াৰ পিছতে সকলো মানুহ ঘৰতে আবদ্ধ হৈ আছে। এনে সময়ত যাতে খাদ্য সংকটত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক ফজল চুফিয়ে মঙলদৈৰ বেছিমাৰী নকপাৰা কপলিয়ত্ত দুখীয়া পৰিয়ালৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। মহম্মদ ফজল চুফি বোলা ল'ৰা এজনে মোক অলপ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আজি বহুদিনেই হ'ল লকডাউন আমি সম্পূৰ্ণভাৱে পালন কৰি আছোঁ। বৰ্তমান চৰকাৰৰ পৰা একো সা সুবিধা পোৱা নাই যদিও 500 টকা এটা সোমাইছে বোলে যোৱাকালি। গতিকে সেই পইচাটো গ্ৰহণ কৰিছোঁ। সেইটোৰে কিছু ঘৰ নোহোৱা বস্তু বজাৰ কৰি আনিছোঁ। আৰু আমাৰ গাঁৱৰে এই ফজল চুফি বুলি কয় এই ল'ৰাজন গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা বহুদিনো যথেষ্টখিনি সহায়ৰ হাত আগবঢ়াইছে। সেই গতিকে মোৰ ঘৰতো ভালেখিনি বস্তু কিবা অলপ চলিব পৰাকৈ দিছে, মোটামুটি সপ্তাহ 10 দিন চলিব পৰাকৈ। গতিকে তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ কপিলিহট্ট গাঁৱৰ পৰা তেওঁ যথেষ্টখিনি কষ্ট কৰিছে মোৰ কাৰণে, তাৰ বাবে ধন্যবাদ। সদৌ অসম গৰিয়ামৰীয়া